হেল্ল' গাইজ, আশা কৰোঁ আপোনালোকে ভালে আছে, ভালে থাকক আৰু আনকো ভালে থাকিবলৈ তাৰে সুযোগ আৰু সুবিধা কৰি দিয়ক। আজি মই বিশেষ এটা টপিক লৈ আপোনালোকৰ মাজত আহিছোঁ যে নিমখ খালেও কেনেকৈ হাৰ্ট এটাক অথবা ষ্টাৰ ৰোগ পায়। ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক আৰু যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিয়ক, যিকোনো ভিডিঅ' আপলোড কৰাৰ লগে আপোনালোকে পোনপ্ৰথমে পাই যাব। বেছি পৰিমাণৰ নিমখ খোৱাৰ ফলত কেৱল ৰক্তচাপ অৰ্থাৎ তেজ চাপ বাঢ়ি যায় এয়াই নহয়, ইয়াৰ লগতে একাধিক শৰীৰৰো সমস্যা হৈ পৰে। এটা সমীক্ষাৰ পৰা জানিব পৰা গৈছে যে প্ৰতি বছৰে প্ৰায় 16 লাখ মানুহৰ মৃত্যু হৈ আছে শৰীৰৰ অতিৰিক্ত মাত্ৰাৰ ছ'ডিয়াম জমা হোৱাৰ ফলত। কেৱল শৰীৰে ছ'ডিয়াম যোগান আৰু ভাৰসাম্য বজাই ৰাখে নিমখ খোৱাৰ ওপৰত। চাই লওক বিশ্ব স্বাস্থ্য সংস্থাই কি কৈছে, ফটোখন চাই লওক। বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ WHO মতে পৰিমাণ অনুযায়ী দিনত প্ৰায় 5 গ্ৰামতকৈ অধিক নিমখ খাব নালাগে। গৱেষণা কৰা ব্যক্তিসকলে 187টা দেশৰ মানুহৰ ওপৰত সমীক্ষা কৰি দেখিবলৈ পাইছে যে মানুহে 5 গ্ৰামতকৈ অধিক নিমখ খায়। আমাৰ ভাৰতবৰ্ষৰ এজন ব্যক্তি আছিল, তেখেতে দিনত প্ৰায় 10 গ্ৰামমান নিমখ খাইছিল। বিশ্ব স্বাস্থ্য সংস্থাই জনাই দিছে যে অতিৰিক্ত মাত্ৰা নিমখ খালে হাৰ্ট এটাক আৰু ষ্ট্ৰোকৰ ঝুঁকি বহু পৰিমাণে বঢ়াই দিয়ে। সুস্থ থাকিবৰ হ'লে প্ৰতিদিন প্ৰায় 5 গ্ৰামতকৈ কম নিমখ খাওক। ক'বলৈ গ'লে চাহৰ 1 চামুচৰ খোৱাৰ চেষ্টা কৰক, তাতে আপোনাৰেই ভাল হ'ব।